মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অংকুৰণৰ প্ৰথম ভাগৰ প্ৰথম শ্ৰেণীৰ বাবে মানে ক্লাছ 1ৰ অসমীয়া কিতাপখনৰ প্ৰথম লেসনটো পঢ়িম। তো তোমালোকে ভিডিঅ'টো অৱশ্যই শেষলৈ চাই থাকিবা আৰু মোৰ চেনেলত যদি নতুনকৈ আহা তেনেহ'লে চেনেলটো অৱশ্যই সাবস্ক্ৰাইব কৰিবা। তো বলা আমি পঢ়া আৰম্ভ কৰোঁ। তো তোমালোকে চাই নহয়, এইটো পাৰ্ট 1 মানে লেসন নম্বৰ 1। এই লেসন নম্বৰ 1ত থকা কবিতাখন আমি সম্পূৰ্ণভাৱে পঢ়িম। কবিতাখন চাই তোমালোকে কবিতাখনৰ নাম কোৱাচোন। তো মই কৈ আছো, এই কবিতাখনৰ নাম হৈছে খেল খেল নানা খেল। তো এই কবিতাটো কিন্তু পৰীক্ষাত আহিব। তো তোমালোকে ঘৰত মুখস্থ কৰিবা আৰু ভালকে পঢ়িবা আৰু ঘৰত মুখস্থ কৰিবা, ঠিক আছে। তো কবিতাখন মই এবাৰ পঢ়ি দি আছো, তোমালোকে শুনা। খেল খেল নানা খেল, খেলো আহা বল খেলো আহা, লুকা ভাকু খলি গুটি আৰু ৰছী টনা, ৰজা ৰাণী পাৰ পানী চেংগুটি খেল, খেলি খেলি পাতো আমি অকণিৰ মেল। তো এইটো তোমালোকে বুজি পাইছা নহয়। তো মই আকৌ পঢ়ি আছো, তোমালোকে মনোযোগেৰে শুনা আৰু এইটো ঘৰত মুখস্থ কৰিবা, ঠিক আছে। খেল খেল নানা খেল, খেলো আহা বল খেলো আহা, লুকা ভাকু খলি গুটি আৰু ৰছী টনা, ৰজা ৰাণী পাৰ পানী চেংগুটি খেল, খেলি খেলি পাতো আমি অকণিৰ মেল। ঠিক আছে, তোমালোকে যদি ভিডিঅ'টো ভাল লাগে তো মোৰ চেনেলটো অৱশ্যই লাইক কৰিবা আৰু চেনেলটো অৱশ্যই সাবস্ক্ৰাইব কৰিবা। আৰু মই নেক্সট ক্লাছত মই এইবিলাকৰ বিষয়ে প্ৰশ্ন উত্তৰবিলাক তোমালোকক কৰাই দিম, ঠিক আছে। অ'কে, আজিলৈকে ইমানেই থাকিল। বাই বাই।